বন্ধুসকল আপোনালোকে থাম্বনেইলটো চাই নিশ্চয় ধৰিব পাৰিছে তাত কেনেকুৱা ধৰণৰ এটা কথা প্ৰকাশ কৰিবলৈ বিচৰা হৈছে এনেকৈ পইচা কিয় দিছে বুলি মই থাম্বনেইলটো দিছো আৰু এটো কোনো আপোনালোকক আকৰ্ষিত কৰিবৰ কাৰণে দিয়া হোৱা নাই সঁচাকৈ তেনেদৰে পইচা দিয়া আপোনালোকে দেখিছে যে প্ৰব্ৰজনৰ 20.24% অসমীয়া অৰ্থাৎ কেৰালাত যিমান প্ৰব্ৰজন আছে অৰ্থাৎ বাহিৰৰ ৰাজ্য বা নমস্কাৰ ব্লগ উইথ পাৰ্থ চেনেললৈ আপোনালোকক স্বাগতম জনাইছো লকডাউনৰ কাৰণে বহিৰাজ্যত থকা অসমীয়া যুৱকসকল প্ৰায়খিনি এতিয়া অসমলৈ ঘূৰি আহিছে বেংগালুৰু চেন্নাই মহাৰাষ্ট্ৰ গুজৰাট এইবিলাকত থকা যুৱক যুৱতীসকল প্ৰায়খিনি অসমলৈ ঘূৰি আহিলে এতিয়ালৈকে অৰ্থাৎ যদি আমি 20 মিনিট ডাটাটো চাওঁ এতিয়ালৈকে 50,000 যুৱক যুৱতী বিশেষকৈ যুৱক অসমলৈ ঘূৰি আহিছে কিন্তু তাৎপৰ্যপূৰ্ণ কথাটো হ'ল যে কেৰালাৰ পৰা এতিয়ালৈকে কোনো যুৱক অসমলৈ ঘূৰি অহা নাই কৰ্মক্ষেত্ৰ এৰি এটো এটা নিশ্চয় বৰ গুৰুত্বপূৰ্ণ কথা কিয়নো কেৰালাৰ পৰা ঘূৰি অহা নাই কেৰালাত এনে কি পাইছে যুৱক যুৱতীসকলে তেওঁলোকক কি দৰমহা দি থকা হৈছে নেকি এই গোটেই বিষয়বিলাক আমি আলোচনা কৰিবলৈ বিচাৰিছো ইয়াৰ আলোচনা কৰাৰ মূল উদ্দেশ্যটোৱে হ'ল যে এই বাহিৰত যিসকল যুৱক যুৱতীয়ে কৰ্মৰত হৈ আছে এই কৰ্মক্ষেত্ৰখন কোনখন ৰাজ্যত অতিকৈ ফলপ্ৰসূ বা আমাৰ কাৰণে সুখদায়ক এই কথাটো আপোনালোকে জনাটো নিতান্তই প্ৰয়োজনীয় বুলি ভাবিছো বন্ধুসকল আপোনালোকে থাম্বনেইলটো চাই নিশ্চয় ধৰিব পাৰিছে তাত কেনেকুৱা ধৰণৰ এটা কথা প্ৰকাশ কৰিবলৈ বিচৰা হৈছে এনেকৈ পইচা কিয় দিছে বুলি মই থাম্বনেইলটো দিছো আৰু এটো কোনো আপোনালোকক আকৰ্ষিত কৰিবৰ কাৰণে দিয়া হোৱা নাই সঁচাকৈ তেনেদৰে পইচা দিয়া হৈছে কিন্তু তেনেদৰে দিয়া হৈছে মানে কি বিনা শ্ৰমত তেনেদৰে পইচা দিয়া হৈছে নে হয় বন্ধুসকল বিনা শ্ৰমতে প্ৰতিজন কৰ্মচাৰী নহলেও প্ৰায়খিনি কৰ্মচাৰীক ব্যক্তিগত খণ্ডৰ অসমীয়া যুৱকসকলক এনেদৰে পইচা দিয়া হৈছে অৰ্থাৎ দৰমহা দিয়া হৈছে বন্ধুসকল যদিহে ব্লগ উইথ পাৰ্থ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰি ল'ব কৰ্মক্ষেত্ৰৰ লগত জড়িত বা বাতৰি পাই থাকিবলৈ বা বিভিন্ন ব্লগ পাই থাকিবলৈ আপোনালোকে সাবস্ক্ৰাইব কৰিব আৰু লগতে কাষতে থকা বেল আইকনটো টিপি দিব এতিয়া আমি পুনৰ ভিডিঅটোৰ প্ৰসংগলৈ আহো কিন্তু কাম নোহোৱা সত্ত্বেও তেওঁলোকে কেনেদৰে দৰমহা বা বেতন দিবলৈ সক্ষম হৈছে এটো এটা বৰ গুৰুত্বপূৰ্ণ কথা যেটো সময়ত লকডাউন বা কৰোনাৰ কাৰণে বেলেগ ৰাজ্যৰ পৰা বহিৰাজ্যৰ অসমীয়া যিসকল কৰ্মৰত যুৱক বা লোক আছে তেওঁলোকক পঠিয়াই দিয়া হৈছে বা গুছি আহিবলৈ বাধ্য হৈছে আৰ্থিক সমস্যাৰ বাবেই হওক বা বিভিন্ন সমস্যাৰ কাৰণে হওক কিন্তু তেনেকুৱা এটা সময়ত কেৰেলাই এটো হ'বলৈ দিয়া নাই বা তেওঁলোকক আহিবলৈ কোৱা নাই ব্যক্তিগত খণ্ডৰ কৰ্মচাৰী বা ফেক্টৰী কৰ্মচাৰীসকলক 50% তেওঁলোকে দৰমহা দিবলৈ যত্ন কৰিছে প্ৰায় সকলো কেৰালাত কৰ্মৰত অসমীয়া যুৱকে 50% দৰমহা পাবলৈ সক্ষম হৈছে কোনো শ্ৰম নকৰাকৈ লগতে প্ৰায়বোৰ কোম্পানীয়ে বিনামূলীয়া ৰেচন প্ৰদান কৰি আছে তেওঁলোকক এটো এটা বৰ গুৰুত্বপূৰ্ণ কথা তেওঁলোকে সহায় কৰিছে আৰু কি কৰিছে যিসকল মানুহ যিটো স্থানত ভাড়া লৈ আছে অসমীয়া মানুহ বা বহিৰাজ্য কৰ্মৰত মানুহসকল তেওঁলোকক পঞ্চায়তৰ বিষয়ববীয়া বা প্ৰশাসনৰ বিষয়ববীয়া কি কৰিছে খবৰ লৈ আছে যে কিবা বিপদত পৰিছে নেকি বা তেনেকুৱা ধৰণৰ কিবা হৈছে নেকি আৰু যেতিয়া কাম আৰম্ভ হ'ব সম্পূৰ্ণ দৰমহাৰে তেওঁলোকক পুনৰ যোগদান কৰা বা মকৰল কৰাৰ আশ্বাস দিছে তেওঁলোকে যদি আপোনালোকে এই কথাটো বিশ্বাস হোৱা নাই তেনেহলে টাইমছ অফ ইণ্ডিয়াৰ নিউজ চাব পাৰে যেটো মই ডেসক্ৰিপচনৰ লিংকত দি দিছো আপোনালোকক আৰু এটা ভাল কথা কি আনকি ডিজিপিয়ে তেওঁলোকৰ ফোন নম্বৰ ব্যক্তিগতভাৱে দি দিছে ব্যক্তিগতভাৱে তেওঁলোকে যোগাযোগ কৰিব পাৰিব যদি কিবা সমস্যাৰ সন্মুখীন হৈছে তেনেহলে তেওঁলোকে ডিজিপিৰ ফোন নম্বৰত ডাইৰেক্ট ফোন কৰিব পাৰিব তেওঁলোকৰ সমস্যাখিনি সমাধান কৰি দিব পাৰিব গতিকে তেওঁলোক ঘূৰি অহাৰ কোনো প্ৰশ্নই উঠা নাই এটা সুখকৰ পৰিবেশত তেওঁলোকক ৰাখিবলৈ যত্ন কৰিছে কেৰালাই এটো এটা আমাৰ কাৰণে বৰ ভাল খবৰ অসমীয়া কৰ্মৰত যুৱকসকলৰ কাৰণে নিশ্চয় এটা ভাল খবৰ আপোনালোকক এটা ডাটা দিছো আপোনালোকে নিশ্চয় দেখা পাইছে আমি যদি চাওঁ কেৰালাত 34,000 অসমীয়াই বৰ্তমান কাম কৰি আছে হয় বন্ধুসকল 34,000 ভাবকচোন আপোনালোকে দেখিছে যে প্ৰব্ৰজনৰ 20.24% অসমীয়া অৰ্থাৎ কেৰালাত যিমান প্ৰব্ৰজন আছে অৰ্থাৎ বাহিৰৰ ৰাজ্য বা বিভিন্ন বাহিৰৰ মানুহখিনি আছে তাৰ 20.24% কিন্তু অসমীয়া দখল কৰি আছে যেটো সৰ্বোচ্চ প্ৰব্ৰজনকাৰী অৰ্থাৎ কেৰালাত সৰ্বাধিক অসমীয়া প্ৰব্ৰজনকাৰী হিচাপে আছে এটো আমি প্ৰকাশ কৰা নাই এটো প্ৰকাশ কৰিছে গুলাটি ইনষ্টিটিউট অফ ফাইনেন্স এণ্ড টেক্সেশ্যন যেটো সাৰ্ভে প্ৰতিষ্ঠান এটো প্ৰকাশ কৰিছে আৰু ভাবকচোন আপোনালোকে এই গুটি মানুহখিনি কেনেদৰে তেওঁলোকে মেনেজ কৰি ৰাখিছে এটো এটা বৰ গুৰুত্বপূৰ্ণ কথা
গতিকে এই গোটেই মানুহখিনিক তেওঁলোকে কেনেদৰে আৰ্থিকভাৱে সহায় কৰি তাতে ৰাখিব পাৰিছে, এইটো এটা বৰ গুৰুত্বপূৰ্ণ কথা। আকৌ এটা তথ্য চাওক, আপোনালোকে দেখা পাইছে প্ৰত্যেক ৰাজ্যৰ পৰা কিমান হাজাৰ হাজাৰ মানুহে বেলেগ ৰাজ্যত কাম কৰি আছে, কিন্তু তেওঁলোক উপায়বিহীন হৈ আহিব লগা হৈছে। আপোনালোকে ভিডিঅ'টোত দেখা পাইছে যে প্ৰতিখন ৰাজ্য, বেংগালুৰু হওক বা কৰ্ণাটক, বেংগালুৰু বা তেলেংগানাত কিমান হাজাৰ হাজাৰ শ্ৰমিক দিয়া আছে। আমি এটা ডাটা দিছো আৰু সেই ডাটা মতে কেৰেলাৰ আপোনালোকে ডাটাটো দেখা পাইছে। এই গোটেইখিনি কৰ্মৰত যুৱকক মই অসমৰ কথা ক'বলৈ বিচাৰিছো। এই কৰ্মৰত যুৱকসকলক কেনেদৰে তেওঁলোকে তাত প্ৰতিপালন কৰি ৰাখিবলৈ সক্ষম হৈছে, ই এটা নিতান্তই বৰ গুৰুত্বপূৰ্ণ বিষয় আৰু সুখৰ বিষয়। যিটো সময়ত যুৱকসকল কৰ্মবিহীনভাৱে অসমলৈ উভতি আহিব লগা হৈছে, লগতে কৰোনাৰ ত্ৰাসৰ পৰা ভয় খাই উভতি আহিব লগা হৈছে, সেই সময়ত কিন্তু কেৰেলাৰ পৰা এতিয়াও উভতি অহা নাই। আৰু ইয়াৰ কেৰেলাত থকা আমাৰ ৰাজ্যৰ বহু যুৱক যুৱতীয়ে এই ক্ষেত্ৰত তথ্য প্ৰকাশ কৰিছে। আপোনালোকে সেই টাইমছ অফ ইণ্ডিয়াৰ যদি নিউজটো চাই, তাতে ডিম্বেশ্বৰ বৰুৱা বুলি এজন ব্যক্তিৰ ভাষ্য তাতে পাব, মন্টু ডেকা বুলি এজন ব্যক্তিৰ ভাষ্য তাতে পাব। মই ভিডিঅ'টোত এইখিনি ক'বলৈ বিচৰা নাই। তেওঁলোকে কিমান এটা ছেফটি অনুভৱ কৰি আছে, চিকিউৰ অনুভৱ কৰি আছে, যি কাৰণে তেওঁলোকে ঘূৰি আহিবলৈ বিচৰা নাই। এইটো এটা বৰ ডাঙৰ কথা। আৰু এই কামখিনি কেনেদৰে তেওঁলোকে সম্পাদন কৰিছে, এই কথাখিনি আপোনালোকক পৰৱৰ্তী ভিডিঅ'ত মই অৱগত কৰিম। আৰু লগতে আৰু এটা কথা, তেওঁলোকক কৰোনা বা COVID-19ৰ পৰা বাচিব পৰাকৈ যিখিনি ব্যৱস্থা ল'ব লাগে, সেই ব্যৱস্থাখিনি কিন্তু কেৰেলা চৰকাৰে বহুত গুৰুত্বপূৰ্ণভাৱে লৈ আছে। এতিয়া কেৰেলানো কিয় আন ৰাজ্যবিলাকতকৈ ধনী ৰাজ্য হিচাপে পৰিগণিত হৈছে? কেৰেলাই কিদৰে এই কৰ্মৰত যুৱকসকলক আধা বেতন দি হলেও ৰাখিবলৈ সক্ষম হৈছে? কেৰেলাই কিয় কৰোনাৰ লগত মোকাবিলা কৰিব পাৰিছে আৰু লগতে বাহিৰৰ ব্যক্তিসকলকো ৰাখিবলৈ সক্ষম হৈছে? তেওঁলোকে যাবলৈ কিন্তু কোনো ৰিকুৱেষ্ট কৰা নাই যে তোমালোক যোৱা ইয়াৰ পৰা। গতিকে এই কামখিনি কেনেদৰে কৰিছে আমি পৰৱৰ্তী ভিডিঅ'ত আপোনালোকক অৱগত কৰিবলৈ চেষ্টা কৰিম। তাৰ কাৰণে আপোনালোকে চাই থাকিব লাগিব ব্লগ উইথ পাৰ্থ। যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিব। যদিহে ভিডিঅ'টোত কিবা অকণমান তথ্য পাবলৈ সক্ষম হৈছে, তেনেহ'লে লাইক এটা নিশ্চয় কৰিব। ঘৰতে থাকক, সুৰক্ষিত থাকক।